নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মই এটা নতুন ভিডিঅ'ৰ সৈতে ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ আৰু ডিগৰ A05 নৱজ্যোতিপুৰা চেনেললৈ স্বাগতম জনালোঁ। চাওঁতে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। যদিও এইবেলি বিহু আনবাৰৰ তুলনাত কিছু সেৰেঙা পৰিৱেশ, তথাপিতো যেন আজিৰ অসমীয়াই নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই নাৰাখিলে ৰাখিব বা কোনে। সেই উদ্দেশ্যকে যেন আগত ৰাখি দা ধৰা মামৰণি গাঁৱৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এটা ভেলাঘৰ। আহকচোন তেনেহ'লে এই ভিডিঅ'টোৰ জৰিয়তে পোনে পোনে আপোনালোকক ভেলাঘৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰোঁ। দেখিবলৈ পাইছে তেওঁলোকে আমাৰ চহা জীৱনৰ লগত সংগতি থকা কেইপদমান সম্পদক প্ৰতীকী চিহ্নৰূপে সজাবলৈ চেষ্টা কৰিছে, যিবোৰ হয়তো আজিৰ প্ৰজন্মই চিনি নাপাব। দেখিবলৈ পাইছে তেওঁলোকে পল, মুহা, চেপা, এয়া এটা লেম্প দেখাবলৈ চেষ্টা কৰিছে, যিটো হয়তো আজিৰ প্ৰজন্মই সহজে চিনি নাপাব। তাৰ ছাইডতে এয়া টুকুৰা চৰাই বা খুব আটকধুনীয়াকৈ তেওঁলোকে সজাবলৈ চেষ্টা কৰিছে আৰু আমাৰ নৱপ্ৰজন্মৰ মাজত এই হেৰাই যাব ধৰা সম্পদসমূহ দাঙি তুলিবৰ কাৰণে সম্পূৰ্ণ প্ৰয়াস কৰিছে। সেয়াও এতিয়াও সুদূৰ পৰাহত। যি নহওক, আমি মাত্ৰ আশা কৰিব পাৰোঁ। বিচাৰ প্ৰক্ৰিয়া চলি আছে, গতিকে আমাৰ প্ৰাণৰ শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীক শুভাৰম্ভ কৰিবলৈ মই মুখ্য অনুষ্ঠান পৰিচালক সন্মানীয় মৃদুল ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। প্ৰাঞ্জল গোৱালা, আমাৰ সন্মুখত ইতিমধ্যে আসন গ্ৰহণ কৰিছেহি আমাৰ সকলোৰে চিনাকি দেৰগাঁৱৰ সমাজ জীৱনৰ সৈতে জড়িত আন এগৰাকী যুৱ নেতা সন্মানীয় বিবেক বৰা ডাঙৰীয়া। আমি তেখেতকো আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ আৰু উদ্যোক্তা মণ্ডলীক এখন জাতীয় বস্ত্ৰৰ সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি এই ভোগালীৰ প্ৰাৰম্ভত মামৰণি অঞ্চলত আয়োজিত হোৱা এই ভোগালীক লক্ষ্য ৰাখি থকা এই অনুষ্ঠানত আমাক আমন্ত্ৰিত কৰি অনাৰ বাবে সমগ্ৰ বৃহত্তৰ মামৰণিবাসী ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমি ২ ছেপ্টেম্বৰৰ পৰা অহা
বিশেষ ব্যক্তিসকলকো অভিনন্দন জনাইছোঁ আৰু ডেৰগাঁৱলৈ আদৰণি জনাইছোঁ। সমাজসেৱক সেৱা NGOৰ প্ৰমুখ বিবেক বৰা ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ। সেই অন্তৰৰ সেই টুকুৰাটো চাগে সেই জেগাটো চাগে ভৱিষ্যতে কেতিয়াও তেখেতে ন্যায় পালেও চাগে সেইটো টুকুৰা পূৰ্ণ নহ'বগৈ। গতিকে সেই দুখ লৈও আমি আমাৰ যদিও দুখ আছে, আমি আমাৰ অসমীয়া সংস্কৃতিও ৰক্ষা কৰিব লাগিব আৰু আমাৰ যি বিহুৰ যি পৰ্ব সেয়াও আমি পালন কৰিব লাগিব। কাৰণ কেলৈ মানুহ আহে মানুহ যায়, কিন্তু এখন সমাজ সদায় চলি থাকিব লাগিব। গতিকে সেই ব্যৱস্থাপনা এই সমাজৰ চবতকৈ মানে উল্লেখযোগ্য এটা বস্তু যে ভোগালীৰ ৰাতি আমি কৰা চুৰ। আৰু মোৰ মনত আছে ক'ভিড হোৱাৰ পৰাহে আমি চুৰ কৰিবলৈ বাদ দিছোঁ। ইয়াৰ পিছতে আন এগৰাকী কেমেৰাৰ পিছফালে থাকি আপোনালোকক দৃশ্যায়ন কৰি থকা প্ৰভাস সিং ডাঙৰীয়া।